এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এফালে গোটেইখিনি সাজি কাচি ৰেডি, এফালে মিষ্টাৰো ৰেডি হৈ আছে। আজি যিহেতু মোক কৈছিলোঁ আপোনালোকক মোৰ জন্মদিন আহি আছে। আজি জন্মদিন, আজি 4 তাৰিখ 4 জানুৱাৰী। তাৰ কাৰণে আমি যাব লৈছোঁ শিৱদৌললৈ। এফালে বেটাক ধৰি দিছোঁ, বেটা মাকে গা ধুইছে, ইয়াক ধুই দিছোঁ, সেইটো কাৰণে অলপ দেৰি। তাৰপিছত আমি এতিয়া ওলাই মেলি ৰেডি আৰু যাম আৰু ঘৰত চাহে খাই লৈছোঁ আৰু বাকী একো নাই খোৱা, ভাত নাই খোৱা। এইফালে বেটা যোন মানে এইফালে চোৱা, এনেকৈ ৰেডি হৈ লৈছোঁ আৰু এইযোৰ ফুলি মিষ্টাৰে বাৰ্থডে গিফ্ট দিছে। কেক কাটিং কৰিলোঁ, আপোনালোকে চাব, ভিডিঅ'টো মই দি দিছোঁ বাৰু। এইফালে আমি ডিমত আহি অলপ দেৰি ৰখিছোঁ, ৰুটি খাই লওঁ বুলি ভাবিছোঁ, যিহেতু মৰ্ণিঙত চাহ খাই অকল ওলাইছিলোঁ, সেইটো কাৰণে ডিমত আমি এতিয়া ৰুটি খাব লৈছোঁ। এইফালে গৰম গৰম ৰুটি বনাই আছে। এভৰিৱান আমি গৈ আছোঁ এতিয়া। ডিমত ৰখিলোঁ, যিহেতু ৰাতিপুৱাৰ পৰা ঘৰত একো খাই অহা নাছিলোঁ, অকল চাহ খাই আহিছিলোঁ, সেইটো কাৰণে অলপ নিশাও লাগিছিলে, সেইটো কাৰণে শুকান ৰুটি খাই ল'লোঁ। এতিয়া গৈ আছোঁ, পামগৈ এতিয়া, বেছি দেৰি নাই শিৱসাগৰ। তেনেহ'লে আপোনালোকে চাই থাকক, আমি গৈ আছোঁ। মই একেবাৰে আপোনালোকক শিৱসাগৰত গৈ দেখামগৈ আৰু কেমেৰা কোৱালিটিটো কেনেকুৱা লাগিছে আজি ক'ব। আজি বেলেগ এটা মোবাইলত বনাইছোঁ মই ভিডিঅ'টো। তেনেহ'লে ভিডিঅ'টো চাই থাকক আগলৈ, আৰু সকলোৱে মোক উইচ কৰিব যাতে মই জীৱনটো আৰু আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে। তেনেহ'লে ভিডিঅ'টো চাই থাকক আগলৈ। আৰু এটা কথা, বাৰ্থডে গিফ্ট হিচাপে আপোনালোকে বিশেষ একো নিদিলেও নালাগে, কিন্তু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, যাতে মোক মানে ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়ে। আৰু বাৰ্থডে গিফ্ট হিচাপে ছাবস্ক্ৰাইবে কৰি দিব আপোনালোকে। তেনেহ'লে ভিডিঅ'টো চাই থাকক আগলৈ। এইফালে আমি শিৱদৌল আহি পাই গ'লোহি। গেটৰ ওচৰত ৰখি আছোঁ, মাস্কখন পাহৰিলোঁ, ভাইটিয়ে আনিব গৈছে মাস্ক এই তলৰ পৰা। এফালে চাকি গছ দি লওঁগৈ।
সকলোৰ কাৰণে মংগলৰ কাৰণে চাকি গছ দিলোঁ। আৰু বহুত দিনৰ পৰা শিৱসাগৰ দৌললৈ আহিম বুলি মনতে ভাবি ৰাখিছিলোঁ। সময় সুবিধা মিলা নাছিলে, সেইটো কাৰণে আহিব পৰা নাছিলোঁ। এতিয়া সময় সুবিধা মিলোঁতে আহি চাকি গছ দি থৈ গ'লোঁ। আৰু ভগৱানৰ ইচ্ছা চাগে, কাৰণ অহা প্লেনিং নাছিলে, বেলেগ এঠাইত যোৱা কথা আছিলে, তালৈ কেঞ্চেল হ'ল কাৰণে ইয়ালৈ আহিবলগীয়া হৈ গ'ল। সেয়াই আৰু চব ভগৱানৰে লীলা বুলি ক'ব পাৰি। সেয়া বহুত দিনৰ মনৰ আশা পূৰণ হ'ল। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, সময় সুবিধা মিলা নাছিলে কাৰণে। আজি এতিয়া সময় মিলোঁতে আহি চাকি গছ দি থৈ গ'লোঁ। সেয়াই আৰু আপোনালোকে সকলো আশীৰ্বাদ কৰিব, যাতে মই জীৱনটো এনেকৈ আগবাঢ়ি যাব পাৰোঁ। আমি মন্দিৰৰ ভিতৰলৈ গ'লোঁ, সেৱা কাঢ়িলোঁ। বহুত দিনৰ মূৰত মন্দিৰ ভিতৰলৈ গ'লোঁ। আগতে গৈছিলোঁ মন্দিৰ একেবাৰে ভিতৰলৈকে, মাজতে বন্ধ কৰি দিছিলে, একেবাৰে ভিতৰলৈকে যাব দিয়া নাছিলে। এতিয়া আকৌ একেবাৰে ভিতৰলৈকে যাবলৈ দিছে। মানে সেই যে য'ত সেইটো দেখিছেনে, কলচীটো যোনটো সৈত আছে, মানে তাৰ তলৰ সেইটো মন্দিৰলৈকে বহুত দিন যাব দিয়া নাছিলে মানুহ চানুহ। এতিয়া যাবলৈ আকৌ খুলি দিছে। তাত গ'লোঁ, আশীৰ্বাদ ল'লোঁ, ভাল লাগিলে। এইফালে প্ৰসাদটো ঘৰলৈ লৈ লৈছোঁ আৰু ৰছীও পিন্ধি ল'লোঁ, আশীৰ্বাদ লৈ ল'লোঁ। এতিয়া যাওঁ পুখুৰী চাৰিওকাষে অলপমান ঘূৰোঁ, মন্দিৰটো চাৰিওকাষে অলপমান ঘূৰোঁ। ইমানে আৰু বাৰ্থডে বুলি। আৰু যোৱা প্লেনিং আছিলে, অলপমান ফুৰা প্লেনিং আছিলে, কিন্তু প্লেনিং কেঞ্চেল কৰি দিলোঁ। আৰু সখীও অহা কথা আছিলে, সখীও আহিব নোৱাৰিলে। এনেকৈ মন্দিৰটো চাৰিকাষে অলপমান ঘূৰিছোঁ। আৰু সেইটো শিৱসাগৰ পুখুৰীলৈ যাম। পুখুৰীলৈ এইফালে গেটখন বন্ধ কৰি থৈছে। এতিয়া আমি দৌলৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ পুখুৰীটো চাওঁগৈ। শিৱসাগৰ পুখুৰীটো চাৰিকাষে অলপমান ফুৰোঁ। আৰু এইফালে শিৱসাগৰ ছোৱালী কলেজত প্ৰগ্ৰেম হৈ আছে কিবা, তাত পূৰা গান বাজি আছে। সেইটো কাৰণে মই মিউট কৰি দিবলগীয়া হৈছে ভিডিঅ'টো। গৈ আছোঁ, ফুচকা খাওঁগৈ। এইফালে বেটা আইচক্ৰীম খাই আছে, আইচক্ৰীম এটা খাই দিয়া।
গৰৈ মাছ ইমান ডাঙৰ এইটো আছে ইয়াতে পাপা চলি যোৱা এনেদৰে আজি দিনটো পাৰ কৰিলোঁ শিৱসাগৰতে বাৰ্থডে বুলি আৰু ভিডিঅ'টো আপোনালোকলৈ এনেকৈ আগবঢ়ালোঁ কেনেকুৱা পাইছে ভিডিঅ'টো আপোনালোকে সকলোৱে জনাব আৰু আকৌ এবাৰ আপোনালোকক সকলোকে কৈছোঁ যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই ভালে পাইছে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ